Hey dosto, welcome to my channel Visit Mary Vlogs. আৰু আজি আপোনালোকক এই দুটা আনবক্সিং কৰি দেখাম বাৰু। ব'লা বেছি দেৰি নকৰিলে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কেইটামান কথা কওঁ। মানে কি মোৰ চেনেলটোৰ নামটো জানে ভিজিট মেৰী ভ্লগছ। এতিয়া কিছুমানে এইবাৰ চেনেলটোৰ নাম দিছে ভিজিট মেৰী ভ্লগছ আৰু ভিডিঅ' বনাইছে দেখোন কিবা কিবি চাওক। মোৰ এটাই চেনেল, গতিকে যি কৰোঁ মই সেইটো চেনেলতে বনাম। ভ্লগছ হ'লেও বনাম, ভ্লগছ মানে জানে আপোনালোকে, ভ্লগছ ভিডিঅ' বনাম তাতে আৰু বেলেগ কিবা ভিডিঅ' বনাম আৰু নে কি। আৰু আজি যিটো ভিডিঅ' বনাম আনপেকেটিং আৰু দেখা ৰ'ব এইকেইটা চালে গম পাবই। আনপেকেটিং কৰোঁ বলক আগবাঢ়ি। আৰু এইখন হৈছে মোৰ বিখ্যাত চুৰি। বলক কিবা আছে ভিতৰত কাটি কুটি চাওক নে কি বলক। এমেজনৰ পৰা অনা, এমেজনত অৰ্ডাৰ দিয়া নেকি আনিলোঁ আৰু এইবিলাক কিবা লিখা আছে বস্তুটোৰ ডিটেইলছ কিবা কিবি হাউচ নাম কৰি ভিজিট মেলি এড্ৰেছ আৰু বলক কাটো। চুৰিখনৰ ধাৰ নোহোৱা হৈছে কিজানি, কাটাই যোৱা নাই, হাতেদিয়ে ছিঙি দিলোঁ আৰু ছিঙিলোঁ ফালিলোঁ। ওলা বস্তু ওলা এই চাওক ভালকৈ চাওক, ছিঙাই যোৱা নাই। এইয়া ছিঙিলা। এইখন কিবা ৰিচিপ্ট, দোকানৰ ৰিচিপ্টৰ নিচিনা লিখা আছে আৰু বস্তুৰ ডিটেইলছখিনি কি বস্তু তাতে চব ডিটেইলছ আছে। আৰু এতিয়া ওলাব তাত, এতিয়া নহয়, এতিয়া এই চব ফুটাওক, আগতে এইবিলাক ফুটাওক তাৰপিছত বস্তুখন। আৰু এইখন হৈছে মেইন বস্তু, চানডিস্ক SD কাৰ্ড। এইখন সৰু একেবাৰে সৰু, ইমান ডাঙৰ পেকেট অকণমান বস্তুখনৰ কাৰণে। বলক এবাৰ সেইখনো আনপেকেটিং কৰিলোঁ, কাটি কুটি উলিয়াই দিওঁ বস্তুখন। ক'তবা আছে, চিঙা জেগাই নাইচোন এইফালে। কাটো এইখন, কিন্তু কথা হ'ল ফালাৰ দেখোন জেগাই বিচাৰি পোৱা নাই। এইফালেদিও দিওঁ আৰু কাটি, কিবা হয় ওলাই নে নোলাই বা। মানে বেকগ্ৰাউণ্ডত অলপ শব্দ শুনি থাকিব, ফেন চলি আছে ওপৰত পূৰা স্পীডত, গতিকে অলপ শব্দ শুনিব আৰু একো নাই। তথাপিও চাই থাকক কাৰণে। এখন বাৰু কিবা ৰিচিপ্ট এখন, চব বস্তু লিখা আছে ইয়াতে, মানে কেনেকুৱা কি ৱাৰেণ্টি মডেল নাম্বাৰ চব লিখা আছে ইয়াতে, লিখাই আছে। এতিয়া বাকীখিনিলৈকে যাওঁ নে কি। এৰাই নিদিয়েচোন। আকৌ এই বিখ্যাত চুৰিখন দিয়ে কাটো আৰু গুচি যাওঁ, কাটা যাওঁ। এৰলৈ দিয়ক অলপমান, জাষ্ট ছিঙি আছোঁ। নোলাই দেখোন এইখন, ওলাবই খোজা নাই। নোলাই নেকি আজি, পেকেটৰ বস্তু পেকেটতে থাকে নেকি এমাজনৰ পৰা আহাটো, অনলাইন বস্তুটো। ওলাবই নোখোজে নহয়। ওলা জল্দি ওলা, চাব ৰখি আছোঁ। ওলা নোলায়ে দেখোন, আৰু কাটিব লাগিব কিজানি, কিয় বা ওলোৱা নাই। টেকনিক আছে ৰ'ব, গোটেই বাঁহতে ফালি চাওঁ ৰ'ব ভাল কৰি। গোটেই বাঁহটোৱে ফালি দিওঁ ৰ'ব। বঢ়িয়া, এবাৰ ফালিলে ওলাই গ'লে এইখন SD কাৰ্ডখন, মৰমৰ SD কাৰ্ড। ইয়াতেও আকৌ মানে চেফ গাৰ্ড, আকৌ কাটিব লাগিব এইখন। বিখ্যাত চুৰিখন লওঁ আৰু এই অপাৰেশ্যন ছাকচেছ, একদম পূৰা ওলাই গ'ল আৰু এইখন চাব, একদম পুটপুটীয়া সৰু SD কাৰ্ড। খুলিলোঁ বাৰু, 4GB 32GB চাওক, 32GB মেমৰি, 32GB মাইক্ৰ' SD। এইখন অনলাইনত আনিছোঁ। অনলাইনত ল'লে কিমান ল'লে অনলাইনত চাব পাৰে ইয়াতে, ক'তবা গ'ল, বিলটো লিখা নাই। অনলাইনত চাৰে 300 টকা এইটো, আৰু কেৰিং চাৰ্জ কিবা কিবি লৈ 400 টকা লৈছে। আৰু দোকানত নাপায় কিন্তু।
মেমৰি পাব বাৰু দোকানত নহয় ক'ৰবাতো পাব, কিন্তু এই 32 GB মেমৰিখন দোকানত 400 টকা নাপায়। 8 GB নাপায় কি আৰু 32 GB হ'ব। দোকানত হ'লেতো প্ৰায় 1600-1200 মান। অনলাইন কৰিছোঁ এমেজনত আনিলোঁ এমেজন। কিন্তু কথা হ'ল মেমৰিখন আনোতে বহুতকেইটা প্ৰব্লেম হ'ল। স্ক্ৰীণত দেখাব বাৰু, মই দেখাম। ফাৰ্ষ্ট কথা হ'ল মেমৰিখন মই অৰ্ডাৰ দিয়া নাই, মোৰ দাদাই অৰ্ডাৰ দিছে। অৰ্ডাৰ দিওঁতে কি কৰিলে, মোৰ যিটো ফোন নম্বৰ 6000 হয় প্ৰথমতে 00 দিলে। 00 দিয়াত কি হ'ল, বস্তুখন আহিব লগা আছিলে 31 তাৰিখে। আহি পালে 31 তাৰিখ, গুৱাহাটী আহি পালে। কিন্তু আহি পেলাই ফোন যেতিয়া কৰে এতিয়া 9টা নম্বৰ আহিছে। ক'ত আৰু ফোন লাগে, ইনভেলিড 2 attempts 3 attempts এনেকুৱা দেখাই আছে। আজি ফোন কৰিলোঁ, ক'লে ৰ'ব মানে ফোন কৰি আছে, লগা নাই ফোনটো, ক'ত লাগে আৰু 9টা নম্বৰ। দাদাক সুধিলোঁ, দাদাই ক'লে দিছোঁ, ঠিকে দিছোঁ, কিবা কিবি চিট দেখালে। তাৰপিছত আজি ফোন কৰিলোঁ, নম্বৰ এটা পালোঁ, দাদাই দিলে। ফোন কৰোঁতে ক'লে যে আপোনাৰতো নম্বৰটো ভুল হৈ আছে, গতিকে ক'ত দিম। তাৰপিছত মই নম্বৰটো দিলোঁ আৰু ফুল 10টা নম্বৰ এড্ৰেছটো দিলোঁ। তাৰপিছতে আৰু আহিলে আৰু এইখন ৰাখি থ'লোঁ। অনলাইন পে'মেণ্ট হৈছে 400 টকা নে কি। এতিয়া এইখন ফিক্স কৰি থ'ব পালে ভাল আছিল। কি ফিক্স কৰিম আৰু, আছে আৰু নে কি। এইখন হ'ল বাৰু। আৰু এটা বস্তু আছে, ৰ'ব একেলগে দেখাওঁ। SD কাৰ্ডৰ ভিডিঅ'টো আৰু অলপ সময় ৰাখিছোঁ। আৰু এটা বস্তু আছে, বিখ্যাত চুৰিখন ল'লোঁ মোৰ। এতিয়া আনবক্সিং কৰিম। এইটো টেপ চেপ মাৰা একদম বেলেগ পেজিং আনিছে। কাটিলোঁ বস্তুখন, প্ৰথমতে ভিতৰৰ বস্তুটো ওলালোঁ। এইটো দৰকাৰ নাই, এইটো পেলাই দিওঁ। তাৰপিছত এইটোও দৰকাৰ নাই, পেলাই দিলোঁ। এইডাল মেইন বস্তুডাল, জানেই মেইন বস্তুডাল কি, চাই থাকক। এইটোতো কাটিলোঁ, গমটো পাইছে চাগে, বহুতে জানিছে এইটো কি বস্তু বাৰু। তথাপিও কওঁ আৰু নে কি। এডাল ব্লুটুথ, নামটো বা কি আছে, এইটো ব্লুটুথ স্পৰ্ট হেডছেট। মানে কি আৰু ক্লাছিকেল আৰু প্ৰফেচনেল দেখাই আছোঁ ৰ'ব। ইয়াতে আছে ৱায়াৰলেছ স্পৰ্টছ এয়াৰবাডছ, ইয়াৰ পৰা ৰিডাকশ্যন এণ্ড্ৰইড বহুত আৰু কৈ আছোঁ। এতিয়া চাওক, প্ৰথমতে ইয়াৰ সম্পত্তিবিলাক দেখাই দিওঁ। সম্পত্তিখিনি দেখাই আছে চাওক। ইয়াৰে যে এইটো যে দেখিছে মাজৰটো একদম, এইটো টিপিলে ব্লুটুথটো কানেক্ট হয়। চাব বাৰু, মোৰটো কানেক্ট নাই হোৱা বাৰু। এটা লাইট জ্বলিব ইয়াতে অন হ'লে, চাব দেখিছে লাইট জ্বলিছে। মানে যদি কাৰোবাৰ ব্লুটুথ অন আছে, এইটোলৈ কানেক্ট হৈ গ'ল। চাৰ্জ নাই, চাৰ্জো দিব পাৰি। এইটোত চাৰ্জ নাই বৰ্তমান। এয়া চাওক ৰঙা ৰাখি আছে, মানে চাৰ্জ নাই, চাৰ্জ দিব লাগিব। চাৰ্জৰো পিন আছে, এইটো চাওক, এইটো চাৰ্জৰ পিনটো এইটো। আৰু এয়া চাউণ্ড ছিষ্টেম আপ ডাউন, এইটো ডাউন কমাব পাৰি মাইনাছ, আৰু এইটো প্লাছ নেকি, এইটো প্লাছ। আৰু এইটো মেটেল টাইপ, চাব লাগি যাব। মেটেল টাইপ মানে এনেকুৱা, এয়া আৰু লাগি গ'ল। এয়া জইন লাগি গ'ল। আপুনি এতিয়া গলতো পিন্ধিব পাৰে, চেইন কৰি ল'ব দেখাই আছোঁ। চেইন কৰি দেখাম, মোক চাই থাকক। এইডাল ল'লোঁ হাতৰ গলত, পিছফালৰ পৰা দিয়ক, গান শুনক, তাৰপিছত শুনি থাকক। আৰু শুনিব মন নগ'লে এনেকৈ এনেকৈ ল'ব পাৰে আৰু এই ক'লে আৰু চেইন খুলিও নপৰে, হেৰিও নহয়। এয়া এইটো মেটেল এটা আছে তাৰমানে ইয়াতে, সেইটো কাৰণে মানে এটা চুম্বক আছে, সেইটো কাৰণে এনেকৈ লাগি ধৰে আৰু নেকি। খুলিও নপৰে, ভালেই দিয়ক। ডালত বাৰু বেছি দাম লোৱা নাই, 180 টকা এটা ল'লে। দোকানৰ পৰাই কিনিলোঁ। এতিয়া অনলাইনত বহুত দাম লাগে, দোকানতো 180তে বাৰু। দাম কৈছিলে দোকানতো প্ৰায় 350 কৈছিলে, কৈ মেলি আনিলোঁ আৰু নেকি। আৰু 180 টকীয়া বস্তু কেইদিন বা যায়, ৱাৰেণ্টি বা কেইদিনৰ, যেইদিন যায় আনিছোঁ দিয়কচোন। ভাল লাগিছে, নিজৰে কিবা এটা নতুন বস্তু কিনিছোঁ নেকি। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, কেনেকুৱা লাগিল ক'ব। আৰু বহুত শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে এই মন্দিৰত যে থাকে টিলিঙাটো, সেইটো নিচিনা বেলটো বজাই দিব। আজিলৈকে বাই, গুড নাইট। ৰাতি হ'ল, 7টা বাজিল কিজানি, 7টা বাজিল। গুড নাইট, বাই।